নমস্কাৰ মিত্ৰসকল, অমৃতস্য পুত্ৰালৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। মিত্ৰসকল, আজি দীৰ্ঘদিন ধৰি মই ইউটিউবত অহা নাই, তাৰ কাৰণে প্ৰথমতে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মিত্ৰসকল, আজি মই এজন মানৱতাবাদৰ জীৱন্ত বিগ্ৰহ ডাক্তৰৰ জীৱন কাহিনী আপোনালোকক শুনাম। ইয়াৰ আগতে মই কেইবাটাও ভিডিঅ'ত মই কিছুমান ডক্তৰ বা সমাজৰ উচ্চ স্তৰত থকা তেনেকুৱা ধৰণৰ ব্যক্তিৰ সমাজৰ কিছুমান নিগেটিভ চৰিত্ৰ অংকন কৰাৰ কাৰণে মোক কিছুমান বন্ধু বান্ধৱে কৈছে যে সকলো ডক্তৰ বেয়া নহয়, সকলো উচ্চ পৰ্যায়ৰ মানুহ বেয়া নহয়, আপুনি সকলোকে বেয়াকৈ নক'ব। মই তেতিয়া কৈছিলোঁ যে কাৰো চৰিত্ৰ নিগেটিভলি বৰ্ণনা কৰাটো মোৰ ব্যাখ্যানৰ আচল উদ্দেশ্য নহয়। সকলোৰে মাজতে সততা আছে, সকলোৰে মাজতে বিচাৰিব জানিলে সকলোৰে মাজতে সৎ আছে। আজি অধিকাংশ মানুহে নিজৰ পদবী যোগ্যতাৰ অপব্যৱহাৰ কৰাৰ কাৰণে মই বহুত ক্ষেত্ৰত বহুত নিগেটিভ কথা ক'ব লগা হয়। কিন্তু আজি এনে এজন ডাক্তৰৰ মই জীৱন কাহিনী শুনাম, যিজন মানৱতাবাদৰ জীৱন্ত বিগ্ৰহস্বৰূপ। অসমত ডক্টৰ হৰে কৃষ্ণ দাসৰ নাম, ডক্টৰ ভুৱনেশ্বৰ বৰুৱাৰ নাম সকলোৱে জানে। হৰে কৃষ্ণ দাস, ভুৱনেশ্বৰ হেৰিৰ ওপৰত মই কেতিয়াবা বেলেগকৈ ব্যাখ্যান কৰিম। আজি যিজন ডাক্তৰৰ কাহিনী মই শুনাম, তেওঁক লৈ ইতিমধ্যে এখন হিন্দী চিৰিয়েল হৈ গৈছে, আৰু এই হিন্দী চিৰিয়েলখনৰ অভিনয় কৰিছিল পৰীক্ষিত চাহানী। পৰীক্ষিত চাহানী এজন অমৰ অভিনেতা, তেওঁ হিন্দী চিনেমা জগতৰ এজন ডায়মণ্ড হয়। তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ডক্টৰ চৌহান, এটা কাল্পনিক মই নাম দি লৈছোঁ কাৰণ নামটো মই পাহৰি গৈছোঁ বহুত বছৰ হ'ল। গতিকে তেওঁ এনে এজন ডক্টৰ আছিল যিজন ডক্টৰে চৰকাৰী চাকৰি পায়ো তেওঁ চৰকাৰী চাকৰি নকৰিলে। তেওঁ প্ৰাইভেটলি এখন সৰু ক্লিনিক খুলিলে। তেওঁ এখন সৰু ক্লিনিক খুলি যেনেকৈ চৰকাৰী হস্পিটেলত ডাল দৰিদ্ৰবিলাক যেনেকুৱা কৰি সোঁত বৈ থাকে, ঠিক তেনেকৈ তেওঁৰ প্ৰাইভেট ক্লিনিকত অহৰ্নিশে অত্যন্ত শোচনীয় দুৰৱস্থাত থকা মানুহবিলাক আৰু অতি উচ্চ পৰ্যায়ৰ মানুহ, সকলো পৰ্যায়ৰ মানুহ তেওঁৰ ক্লিনিকলৈকে সদায় সোঁত বহি আহিছিল। তেওঁৰ অসাধাৰণ যোগ্যতা, অসাধাৰণ পটুতা, অসাধাৰণ সেৱা, অসাধাৰণ চিকিৎসা বিজ্ঞানৰ ওপৰত অসাধাৰণ জ্ঞান, তেওঁৰ শিষ্টাচাৰ, নম্ৰতা, ভদ্ৰতা সকলোতে তেওঁ অদ্বিতীয় আছিল। মানুহে তেওঁক সাক্ষাৎ ভগৱান জ্ঞান কৰিছিল। তেওঁ নিজৰ শোৱন পৰ্যন্ত পাহৰি গৈছিল। তেওঁ ৰোগীক সাক্ষাৎ ভগৱান জ্ঞান কৰিছিল। তেওঁ জীৱ মাত্ৰ সাক্ষাৎ ভগৱান জ্ঞান কৰি তেওঁৰ ওচৰত থকা ক্লিনিকত থকা ব্যক্তিসকলৰ তেওঁ আনকি ফিজ পৰ্যন্ত ল'বলৈ পাহৰি গৈছিল। অসংখ্য দৰিদ্ৰ ব্যক্তি, অসংখ্য নিপীড়িত ব্যক্তিক তেওঁ জীৱনব্যাপী এক পইচাও নোহোৱা কৰি তেওঁ সেৱা কৰিছিল। যোনে দিব নোৱাৰে তাৰ পৰা তেওঁ ন্যূনতম মাচুল লৈছিল, আৰু দিব পৰাজনৰ পৰাও তেওঁ বেছি মাচুল কেতিয়াও নলৈছিল। তেওঁৰ জীৱনকালত হাজাৰ হাজাৰ মানুহে তেওঁৰ সেৱাৰ ওচৰত ঋণী হৈ থাকিল। অসংখ্য মানুহক তেওঁ নিজৰ তন মন ধন সৰ্বস্ব দি সেৱা কৰিলে। অসংখ্যজনক বিপদৰ পৰা বাচালে, যিটো ডাক্তৰৰ চৰিত্ৰ নহয় আচলতে। কাৰণ আজিকালি ডক্তৰে মানুহৰ ওচৰত গ'লে আৰম্ভণিতে কেৱল প্ৰেছক্ৰিপশ্যন লেখাহে আৰম্ভ কৰে। তাৰ খাদ্য অভ্যাস, তাৰ লাইফষ্টাইল, তাৰ ক'ত কি কৰি আছে, ক'ত কি কৰা নাই, এইবিলাক কথা জনা ডক্তৰৰ কোনো প্ৰয়োজন বোধ নকৰে। আৰু এইটো কথা আমি সকলোৱে জানো, আয়ুৰ্বেদৰ বিদ্যাৰ্থী হিচাপে মই বিশেষভাৱে জানো যে লাইফষ্টাইলটোৰ পৰা, খাদ্য অভ্যাসৰ পৰা আৰু বিচাৰশৈলীৰ পৰা মানুহৰ যিহেতু 100ৰ ভিতৰত 90ৰ পৰা 99% বেমাৰ যিহেতু ইয়াৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। এজন ব্যক্তিৰ জীৱনশৈলী যেতিয়ালৈকে শুদ্ধ, সংযত, সাত্বিক নহয়, তাৰ বিচাৰশৈলীৰ মাজত যেতিয়ালৈকে উচ্চস্তৰীয় ভাৱনা প্ৰকট নহয়, তাৰ মাজত যেতিয়ালৈকে সদাচাৰ নাহে, সাত্বিকতা নাহে, খাদ্য অভ্যাস যেতিয়ালৈকে শুদ্ধ নহয়, তেতিয়ালৈকে পৃথিৱীৰ কোনো ঔষধে তাক ভাল কৰিব নোৱাৰে। এই কথাটো আয়ুৰ্বেদৰ লগত জড়িত, প্ৰাকৃতিক চিকিৎসাৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে এই কথাটো জানে। আজিকালি ডাক্তৰে এইবিলাক জনাৰ কোনো প্ৰয়োজন বোধ নকৰে। গতিকে শক্তিশালী কেমিকেল দি দিয়ে, দৰকাৰ হ'লে এণ্টিবায়'টিক চেছ হ'লে দৰকাৰ হ'লে ষ্টেৰইড দি দিব, আৰু ষ্টেৰইডটোতো মানুহৰ জীৱনৰ একেবাৰে শেষ। ষ্টেৰইডৰ পিছত আৰু কোনো ঔষধে কাম নকৰে। গতিকে ডক্টৰ চৌহান, যাক মই এটা কাল্পনিক নাম দিছোঁ, তেওঁ প্ৰতিজন বেমাৰীৰ তেওঁৰ হিষ্ট্ৰী ল'ব চেষ্টা কৰে। কাৰ কি কাৰণত ব্লাড চুগাৰ ওপৰত গুচি গৈছে, তাৰ খাদ্য অভ্যাস কেনেকুৱা হ'ব লাগে, ৰাতিপুৱা উঠি কেনেকৈ খোজ কাঢ়িব লাগে, ল'ৰা ছোৱালীক কেনেকৈ সংস্কাৰ দিব লাগে, কেনেকুৱা কৰি নিয়মিত যোগ প্ৰাণায়াম কৰিব লাগে, কি কি খাদ্য খাব লাগে, কি কি খাদ্য বৰ্জন কৰিব লাগে, শাৰীৰিক শ্ৰম কেনেকুৱা কৰিব লাগে, তেওঁ বহু কথা ৰোগীসকলক বুজায়।
যিবিলাক ডক্টৰবিলাকে কোনো বুজোৱাৰ কোনো প্ৰয়োজন বোধ নকৰে। ৰাতিপুৱা উঠাৰ পৰা ৰাতি সময়লৈকে ঘুমোৱাৰ পৰা দিনত 4 লিটাৰ পানী খোৱাৰ পৰা অতি যিবিলাক কুখাদ্য আমি সম্পূৰ্ণৰূপে বৰ্জন কৰিব লাগে সেই বৰ্জনীয় খাদ্যবিলাকৰ পৰা সকলো জ্ঞান তেওঁ ৰোগীবিলাকক তেওঁ তন্ন কৰি দিয়ে। অসংখ্য ৰোগীক তেওঁ আৰোগ্য কৰিলে, অসংখ্য পীড়িত, অসংখ্য নিপীড়িত, অসংখ্য অভিশপ্তৰ তেওঁ জীৱনত আশীৰ্বাদ লাভ কৰিলে। কিন্তু তেওঁ ডক্টৰ হৈ যেনেকুৱা উপাৰ্জন কৰিব লাগিছিল তেনেকুৱা উপাৰ্জন তেওঁ কৰিব নোৱাৰিলে। সেই লৈ কিনে তেওঁলোকৰ দাম্পত্য জীৱনত ধীৰে ধীৰে কলহ সৃষ্টি হ'ল। তেওঁৰ সন্তানকো তেওঁ সদায় সংস্কাৰ দিবলৈ চেষ্টা কৰে। ৰাস্তাত গ'লে যে য'তে ত'তে পিঠ পেলাব নালাগে, য'তে ত'তে যে আৱৰ্জনা পেলাব নালাগে, ৰাতিপুৱা সোনকালে উঠা, যোগ প্ৰাণায়াম কৰা, শাৰীৰিক শ্ৰম কৰাৰ পৰা সকলো শিক্ষা তেওঁ নিজৰ সন্তানক দিয়ে। যিটোৰ কাৰণে তেওঁৰ নিজৰ মিছেজৰ লগত তেওঁৰ কাজিয়া লাগি থাকে। কাৰণ তেওঁৰ মিছেজে বিচাৰে সন্তানক কেৱল দিন ৰাতি পঢ়াৰ শিক্ষা দিয়ক, ভৱিষ্যতে সিহঁতে যাতে IAS IPS হ'ব পাৰে, উদ্যোগপতি হ'ব পাৰে। বাকী এইবিলাক ফাল্টু শিক্ষা দি একো লাভ নাই। যিবিলাক আমাৰ ক্ষেত্ৰত আমি জ্বলন্তৰূপে দেখা পাইছোঁ, মোৰ ক্ষেত্ৰত মই প্ৰতি পদে তাৰ ভুক্তভোগী হৈ আছোঁ, যে যিবিলাক পুৰুষে নিজৰ সন্তানক সংস্কাৰ দিব চেষ্টা কৰে, সদাচাৰ দিব চেষ্টা কৰে, জীৱনত শ্ৰেষ্ঠ আদৰ্শবিলাকৰ লগত পৰিচয় কৰি দিব চেষ্টা কৰে, তাৰতো পত্নীৰ লগত ভয়ংকৰ সংঘৰ্ষ, নিজৰ মাতৃৰ লগত ভয়ানক সংঘৰ্ষ, পিতৃৰ লগত ভয়ানক সংঘৰ্ষ, শাহু শহুৰ আদি সকলোৰে লগত তাৰ ভয়ানক সংঘৰ্ষ হয়। গোটেই সমাজখনে তাক লেইলাই চেইচাই কৰে। শেষত সি একেবাৰে নিঃসংগ, একেবাৰে অকলশৰীয়া হৈ কিনে একেবাৰে মৃত্যুতুল্য অৱস্থা হয়। জ্বলন্ত প্ৰমাণ মই যাৰ হাতে পাই আছোঁ, প্ৰতি মুহূৰ্ততে মই পাই আছোঁ, মোৰ নিজৰ পুত্ৰৰ ক্ষেত্ৰত, পত্নীৰ ক্ষেত্ৰত, সকলোৰে ক্ষেত্ৰত। যিয়ে নহওক, এই ডক্টৰ পৰীক্ষিত চৌহানীয়ে এই ডাক্তৰজনৰ চৰিত্ৰটো অতি অমৰ চৰিত্ৰ আচলতে এইটো। তাৰপিছত আকস্মিক এদিন কি হ'ল, তেওঁৰতো অত্যন্ত কম টকা তেওঁ জমা কৰিব পাৰিলে ল'ৰা ছোৱালীৰ নামত। তেওঁৰ নিজৰ ঘৰো নহ'ল, মাটিও নহ'ল, একোৱেই নহ'ল। আকস্মিক তেওঁৰ এটা দুৰ্ঘটনাত আক্ৰান্ত হ'ল ডক্টৰজনৰ, পৰীক্ষিত চৌহানী, যাক মই চৌহান নাম দিছোঁ। যেতিয়া তেওঁৰ মগজত তেওঁ খুব ৰক্তক্ষৰণ হ'ল, তেতিয়া ক'লে যে নাই, এইটোতো ইয়াতে চিকিৎসা নহ'ব, অতি সোনকালে তেওঁক প্ৰাইভেট প্লেনত কৰি হওক বা যেনেকৈ নহওক কিয় আমেৰিকাত লৈ যাব লাগিব, কাৰণ উন্নত চিকিৎসাৰ কাৰণে বিদেশত নিয়াটো অত্যন্ত প্ৰয়োজন। যেতিয়া এই কথাটো ওলাই গ'ল, তেতিয়া পৰিবাৰে হুৰাহুৰাই কান্দা আৰম্ভ কৰিলে, আত্মীয় স্বজনবিলাকে হুৰাহুৰাই কান্দা আৰম্ভ কৰিলে। কাৰণ বেংকত তেওঁৰ মাত্ৰ কিবা 40,000 নে 35,000 টকাহে মাত্ৰ জমা আছিল। ল'ৰা ছোৱালীৰ নামতো তেওঁ ইঞ্চুৰেঞ্চ কৰা নাছিল, তেওঁৰ নিজৰ স্বাস্থ্যৰ নামতো ইঞ্চুৰেঞ্চ কৰা নাই, একোৱেই কৰা নাই। তেওঁৰ পৰিবাৰে তেওঁৰ চৰিত্ৰক ধৰি দিন ৰাতি হুৰাহুৰাই বিলাপ কৰিব ধৰিলে যে এই মানুহটোৱে নিজেও মৰি থৈ গ'ল, মোকো মাৰি থৈ গ'ল, ল'ৰা ছোৱালীক মাৰি থৈ গ'ল, এই মানুহটোৱে নিজেও ধ্বংস হ'ল, মোকো ধ্বংস কৰিলে। কি পাপৰ ফলতে এই মানুহটোৰ লগত বিয়া হৈছিলোঁ, কি পাপৰ ফলত এনে এটা মানুহক বাপেক ৰূপে পাইছিল ল'ৰা ছোৱালীবিলাকে, কি পাপৰ ফলত মোক বিয়া দিছিল। এই ধৰণৰ যিবিলাক বিলাপ তিৰোতাবিলাকে সদায় কৰি থাকে। এজন মানৱতাবাদী স্বামী লাভ কৰা যিসকল নাৰী এইবিলাক বিলাপ দিনে ৰাতি কৰে। আমিতো হাজাৰ লাখ উদাহৰণ মই নিজে দেখা পাইছোঁ মোৰ জীৱনকালত, আৰু এনেকুৱা লক্ষ্য কোটি উদাহৰণ মই ভৱিষ্যতে আৰু দিম। এই পাৰিবাৰিক সংঘৰ্ষবিলাক ক'ৰ পৰা উৎপত্তি হয় তাৰ শিপাবিলাক বিচাৰ কৰিম ভৱিষ্যতে, মনোবৈজ্ঞানিক ভূমিকাবিলাক বিচাৰ কৰিম। তাৰপিছত যেতিয়া কথাটো চাৰিওফালে ফাটি গ'ল যে ডক্টৰ চৌহান আকস্মিক দুৰ্ঘটনাত আক্ৰান্ত হৈছে, তেওঁ সোনকালে বিদেশত যাব লাগে, তেতিয়া তেওঁৰ চাৰিওফালৰ পৰা মানুহবিলাকে বেৰি ধৰিলে তেওঁৰ ইতিমধ্যে চৌহানে আছে, ICUত আছে, চকুৰ দুটা অলপ কৰি মিলি চাইছে, অলপ কৰি জ্ঞান যেতিয়া তেওঁৰ আহিছে, তেতিয়া তেওঁৰ চাৰিওফালে বেৰি ধৰা মানুহবিলাকে দেখা পালে। তেওঁ দেখিলে যে অসংখ্য মানুহ, তেওঁ যিবিলাক মানুহক তেওঁ চিকিৎসা কৰি আৰোগ্য কৰিছিল, এওঁ ৰাজা, এওঁ খান, এওঁ চৌহান, এওঁ আলুৱালিয়া, এওঁ মণিকা, এওঁক মই ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিছিলোঁ, এওঁক মই দিন ৰাতি শুশ্ৰূষা কৰিছিলোঁ, এওঁক মই ব্লাড প্ৰেছাৰৰ পৰা বাচাইছিলোঁ, এওঁক মই অমুকৰ পৰা বাচাইছিলোঁ। তাৰপিছত তেওঁ যেতিয়া দেখা পালে, তেতিয়া সেই ওচৰ চুবুৰীয়া যিবিলাক মানুহে তেওঁক বেৰি ধৰিছে, তেতিয়া কোনোবাই ক'লে যে ছাৰ আপোনাৰ একো চিন্তা কৰিব নালাগে, অহা যোৱা প্লেনৰ সকলো টিকেট মই দিম, মই আপোনাৰ লগত যাম। কোনোবাই ক'লে যে ছাৰৰ লগত মই যাম, কোনোবাই 500 টকা, কোনোবাই 1000 টকা, কোনোবাই 50,000 টকা, আনকি 3 লাখ টকা পৰ্যন্ত দিয়া অসংখ্য মানুহ ওলাই গ'ল। যিসকলে তেওঁৰ পৰা সাহায্য পাইছিল, তেওঁক পিতৃতুল্য জ্ঞান কৰিছিল, 5 টকা হ'লেও অন্তৰত তেওঁক দিছে। মাত্ৰ 2 দিনৰ ভিতৰত 40-50 লাখ টকা ইজিলি উঠি গ'ল, ইজিলি। আনকি তেওঁৰ লগত যাবলৈ 3-4জন মানুহো সাজু হৈ গ'ল, অত্যন্ত উচ্চ পৰ্যায়ৰ উদ্যোগপতি পৰ্যায়ৰ ব্যক্তি। 5 লাখ 6 লাখ টকা পৰ্যন্ত দিয়া মানুহ তেওঁ ওলাই গ'ল। চাৰিওফালৰ পৰা সেই মানুহবিলাক যেতিয়া ওলাই গ'ল, তেতিয়া পৰিবাৰে বিস্ময় বিমুগ্ধ হৈ কান্দিব না হাঁহিব, একদম পাগল হৈ গ'ল। আৰে কেনে অলৌকিক কথা, এনেকুৱা কথাটো পৃথিৱীত শুনাও নাযায়, দেখাও নাযায়। যাৰ পইচা নাই বুলি, টকা নাই বুলি, LIC নাই বুলি আমি দিন ৰাতি হুৰাই কান্দিছিলোঁ, এই মানুহজনৰ চাৰিওফালে মানুহবিলাকে 5 টকাৰ পৰা 5 লাখ টকালৈকে দিয়া মানুহ ওলাই গ'ল। প্লেনৰ টিকেট পৰ্যন্ত কৰি দিলে, আমেৰিকাত লৈ যোৱা পৰ্যন্ত দায়িত্ব লোৱা মানুহ ওলাই গ'ল। তেতিয়া এই চিৰিয়েলখনৰ এইটো অন্তিম দৃশ্য।
যেতিয়া তেওঁৰ জ্ঞান আস্তে আস্তে ফিৰি আহিছে ডক্টৰজনৰ, তেতিয়া তেওঁ দেখা পাইছে যে তেওঁ যিবিলাক মানুহক তেওঁ দিন ৰাতি সেৱা কৰিছিল, যিবিলাক মানুহৰ জীৱন তেওঁ বাচাইছিল, চাৰিওফালে সেই মানুহবিলাকে থিয় হৈ আছে। কোনোবাই কৈছে মই 5 লাখ দিম, কোনোবাই কৈছে মই 500 টকা দিম, কোনোবাই কৈছে মই দিন ৰাতি মেহনত মজদুৰি কৰি 100 টকা পাওঁ, মই ছাৰক 50 টকা দিম 100 টকাৰ ভিতৰত, ছাৰ আৰোগ্য হ'ব লাগে। সেই মানুহবিলাকক যেতিয়া তেওঁ দেখা পালে, তেতিয়া তেওঁৰ চকু দি ধাৰাসাৰ পানী তেওঁ বৈ গৈছে। তে মিত্ৰসকল, তেওঁৰ চকু দি যি পানী বৈ গৈছে, সেই পানীৰ মূল্য আপোনালোকে জানে, এক টোপ চকু পানীৰ মূল্য বহুত কোটি টকা। সাধক শ্ৰেষ্ঠ পৰমানন্দ সৰস্বতীৰ এটা বাক্য মই সদায় মনত ৰাখোঁ যে প্ৰেমৰ এক বিন্দু অশ্ৰুৰ মূল্য বহুত কোটি টকা। মিত্ৰসকল, এই অশ্ৰু যেতিয়া তেওঁ কৰ্ম সিদ্ধান্ত, যিটো আমাৰ ভাৰতীয় দৰ্শনৰ কৰ্ম সিদ্ধান্ত, যে তুমি যি বীজ বপন কৰিবা সেই ফল এদিন তুমি নিজ হাতেৰে কাটি আনিব লাগিব। তুমি যদি কাঁইট বপন কৰি থৈ দিয়া, তেনেহ'লে এদিন কাঁইটীয়া গছৰ ফল তুমি জবৰদস্তি খাব লাগিব। তুমি যদি অমৃত বপন কৰি থৈ দিয়া, এদিন অমৃত নিশ্চিতৰূপে তোমাৰ জীৱনত, তোমাৰ সন্তানৰ জীৱনত, তোমাৰ ভৱিষ্যত উত্তৰ পুৰুষৰ জীৱনত আহিব। ইহকালত, পৰকালত, পৰজন্মত, অনন্তকাল তোমাৰ জীৱন আলোকময়, মধুময়, অমৃতময় হ'বই। তে ভাৰতীয় কৰ্ম সিদ্ধান্তৰ এই সিদ্ধান্তবিলাক, তেওঁ দৰ্শনৰ ব্যক্তি নাছিল, তেওঁ এজন সাধাৰণ ডক্টৰহে আছিল, তেওঁ এজন মানৱতাবাদী ডক্টৰ আছিল, তেওঁ গীতা ভাগৱত বেদ উপনিষদ পাঠ কৰা ব্যক্তি নাছিল। কিন্তু ভাৰতীয় দৰ্শনৰ যিটো জ্বলন্ত কৰ্মবাদ বা কৰ্ম সিদ্ধান্ত, তাৰ জ্বলন্ত সত্যবিলাক অলৌকিক ৰূপে তেওঁ যেতিয়া নিজে দেখা পালে, তেওঁৰ চকুৰে প্ৰেমাশ্ৰু বৈ আহিল। তেওঁৰ পৰিবাৰে অনুতপ্ত হৈ কিনে হুৰা কান্দিব ধৰিলে, কাৰণ পৰিবাৰে ইতিমধ্যে বহুত অশ্ৰাব্য গালি পাৰিছে। তেওঁ সন্তানৰ কাৰণে পইচা নাহাচাৰ কাৰণে, LIC নকৰাৰ কাৰণে অশ্ৰাব্য গালি পাৰিছে। পৰিবাৰ অত্যন্ত অনুতপ্ত হৈ পৰিবাৰে কান্দিব ধৰিলে, সন্তানে কান্দিব ধৰিলে, আত্মীয় স্বজনবিলাকে কান্দিব ধৰিলে। সকলোৱে এটা অলৌকিক আনন্দত আত্মহাৰা হৈ গ'ল। সকলোৱে বুজিলে যে জগতত কৰ্মৰ প্ৰভাৱ কি, সেৱাৰ প্ৰভাৱ কি, নিষ্কাম সেৱা কি বস্তু। তুমি দিলেহে পাবা, নিদিলে নোপোৱা। এই যিটো পৰম সত্য অনাদি অনন্তকালৰ পৰা চলি আহিছে, অনন্তকাল চন্দ্ৰ সূৰ্য থকালৈকে থাকিব, যে দিলেহে পাবা, নিদিলে নোপোৱা। তুমি যি দিবা সেইটো আকৌ তুমি 1000 গুণ ফিৰাই পাবা। প্ৰকৃতিৰ যিটো অটল সত্য, এই সত্যক এই চিৰিয়েলখনৰ মাজেৰে আমাক সকলোকে এই মেছেজটো দিছিল। এই চিৰিয়েলখন মোৰ ইমান প্ৰিয় চিৰিয়েল আছিল যে মই পাহৰিব নোৱাৰোঁ। চিৰিয়েলখনৰ নামটো মই পাহৰি গ'লোঁ, ডক্টৰজনৰ নামটোও মই কল্পিত নাম এটা দিছোঁ, কিন্তু পৰীক্ষিত চাহানীয়ে মুখ্য ডক্টৰজনৰ ভূমিকাত অভিনয় কৰিছিল। যে এনেকুৱা ডক্টৰ, এই কাহিনীটো কিন্তু বাস্তৱ কাহিনী, চিৰিয়েলখনৰ আৰম্ভণিতে কৈ থৈ দিছে কাহিনীটো বাস্তৱ, ডক্টৰজনো বাস্তৱ। এইটো ৰাজস্থান নে হৰিদ্বাৰৰ কোনোবা এটা অঞ্চলৰ কাহিনী। এইটো ডক্টৰজন একদম বাস্তৱ চৰিত্ৰ। যে এনেকুৱা ডক্টৰ অতীততো আছিল অসংখ্য, আজিও অসংখ্য আছে। গতিকে মোক যোনে কৈছিল যে তুমি সদায় নিগেটিভটোৱে চোৱা, মই নিগেটিভ আচলতে মই নাচাওঁ। যিটো সমাজত জ্বলন্তৰূপে দেখি আছিলোঁ যে এইসকল ব্যক্তিয়ে সদায় নিজৰ বৃত্তিক অপব্যৱহাৰ কৰি কেৱল লুটি আছে, ৰাষ্ট্ৰক, দেশক, মানৱতাক লুটি আছে, সেইকাৰণে মই ক'ব লগা হৈছিল। কিন্তু তাৰ লগে লগে মই এইটোও কৈছিলোঁ যে প্ৰত্যেক বৃত্তিৰ মাজতে সততা সম্পন্ন ব্যক্তি আছে, প্ৰত্যেক বৃত্তিৰ মাজতে একোজন গান্ধীজী, বিনোৱাজী, টলষ্টয় লুকাই আছে। আমি বিচাৰিব জানিব লাগিব। আমি গাখীৰৰ মাজৰ পৰা, পানীৰ মাজৰ পৰা গাখীৰ থাকিলে সেই য'ত কিঞ্চিত গাখীৰখিনি যোনে শুহি ল'ব পাৰে তেওঁ হৈছে পৰমহংস বা ৰাজহাঁহ। ৰাজহাঁহ কাক বোলে? যোনে পানীৰ মাজৰ পৰা গাখীৰখিনি ল'ব পাৰে। সেইকাৰণে পৰমহংস বুলি কোৱা হয় পৰম জ্ঞানীসকলক। ভাৰতীয় দৰ্শনত যিসকল পৰম জ্ঞানী, অৰ্থাৎ অসাৰ সংসাৰখনৰ সাৰখিনি যোনে আত্মচ্ছেদ কৰি ল'ব পাৰে, তেওঁ হৈছে ৰাজহাঁহ বা পৰমহংস। গতিকে সমাজত এনেকুৱা উদাহৰণ চাৰিওফালে আছে, এনেকুৱা ডক্টৰ, এনেকুৱা মেজিষ্ট্ৰেট, এনেকুৱা জজ, এনেকুৱা পুলিচ, সকলো বৃত্তিৰ মাজতে এইসকল ব্যক্তি আছে। এইসকল বৃত্তিক আমি যদি বিচাৰোঁ, এনেকুৱা ব্যক্তিক আমি নিশ্চয় দেখা পাম। তেওঁলোকৰ পৰা আমি প্ৰতি মুহূৰ্ততে প্ৰেৰণা ল'ব পাৰোঁ, প্ৰতি মুহূৰ্ততে আমাৰ জীৱন উজ্জ্বল, জ্যোতিৰ্ময়, মধুময়, আনন্দময় কৰিব পাৰোঁ। নিষ্কাম সেৱাৰ অলৌকিক প্ৰভাৱ জ্বলন্তৰূপে আমি দেখাব পাৰোঁ। তে মিত্ৰসকল, যিসকলে ইতিমধ্যে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ কাটৰ কণ্ঠে অনুৰোধ কৰিলোঁ, লাইক কৰিবলৈ প্ৰাৰ্থনা কৰিলোঁ, ভিডিঅ' কমেণ্ট বক্সত গৈ কমেণ্ট দিবলৈ অনুৰোধ কৰিলোঁ, আৰু সকলোকে শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ।